ৰাজ্যখনৰ এটা ছোৱালী জংঘলত যাই আছিল। জংঘলত যোৱাৰ পিছতো এটা টাইগাৰ আছিল। টাইগাৰটো মনে মনে চাই আছিল। পাত এটা দীঘল দীঘল আছিল। তাৰপিছত টাইগাৰে আহি তেনেকৈ ধৰি কিনে ৰছী বান্ধি এনেকৈ নিমখ দিছে আৰু ৰছীত আৰু কিবা এটা হালা দিছিল। হালা দি তাত বান্ধি দিছে আৰু নিমখ আৰু গোটেই বস্তু দিছিল। তাত চেনি নিমখ গোটেই দিছিল। তাৰপিছত চুপাৰমেন আহি তাৰ জকাৰি দি কিনে চলাবেলা তাৰপিছত থৈ দিছিল। তাৰপিছত ধুনীয়াকৈ ছোৱালীটো চাই আছিল আৰু চুপাৰমেন আৰু সেইটোক টাইগাৰটোক শেষ কৰি দিছে। হয় নেকি? হ'ল?